Hello everyone, welcome back to my YouTube channel. So আজি বেলেগ এটা কি কম আৰু বেলেগ কিবা এটা কৰিবলৈ লৈছো সবৰে গাইছ কি কৰি আছো চৰ্দি কাহ হৈছে মোৰ ভাগৰ এডাল লৈ লৈছো কিবা মাৰি এডাল তো দেখিছে নহয় কি কৰি আছো তো চাই থাকক তো গাইজ আমি এটা বগৰী পাৰিছো কোনে কোনে খাবা কমেণ্ট কৰিবা দেই তো এতিয়া বগৰী পাৰি হৈ গ'ল এইফালে পানী বোকা ফালে পৰিলে অলপ পানী বগৰী তো এইখিনিতে মই গোটাই লওঁ তো ফাইনেলি আমাৰ বগৰীবিলাক আহি গ'ল এতিয়া মই বগৰীখিনি এইখনৰ পৰা এইখনত থ'ম চাফ কৰি লওঁ বগৰীতকৈ পাতে বেছিকৈ আহিলে এইখন দেখিছেনে গোটেইখন পাতে আহিলে গোটেইখন এখন ফাইনেলি হৈ গ'ল এইখিনিতে ধুই লৈ আপোনালোক দেখাইছোঁ দেই হেল্ল' গাই আৰু এতিয়া মই আহি আছোঁ বগৰী ধুইবলৈ বগৰী ধুই এতিয়া এই ধুনীয়াকৈ ধুই ৰ'দত শুকাব লাগে এটা এটা এইখনত দি পানী হওক আৰু মই এতিয়া কামত লাগি যাওঁ দেই এইজনী আমাক খুই দিওঁ এতিয়া এইখিনি বগৰী শুকোৱাৰ পিছত আচাৰ বনাব আৰু মোক দিব খাবলৈ বৰ ধুনীয়াকৈ হাঁহ কৰি আমাক খুই দিয়ে বৰ ধুনীয়াকৈ সাহনটো দিয়ে আকৌ ভাল লাগে শুনি এটা কাম কৰোঁ গোটেইখিনি একেবাৰে ঢালি দিম মানে মই ইয়াত গোটেইখিনি একেবাৰে ঢালি দিম বুলি ভাবিছোঁ এটা এটা দি আমনি লাগিছে শেষ ফাইনেলি এভাগ হৈছে আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মেলি দিম তাৰপিছত বাই বাই
আৰু ইয়াৰ পাছতে মই এতিয়া দিবলৈ ওলাইছোঁ এইখিনি নি ইয়াত দিছোঁ এতিয়া। আৰু এইখিনি এখন খালী কৰি দিওঁ বস্তাখন। ফাইনেলি চব কাম কৰি ক্লিয়াৰ। ভিডিঅ'টো কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।